Hello friends, পুনৰবাৰ স্বাগতম জনাইছোঁ শিকোৱালৈ। আজি আমি শিকিম টাইম স্পীড এণ্ড ডিষ্টেঞ্চৰ বেছিক কনচেপ্টৰ বিষয়ে আৰু লগতে কেইটামান ইম্পৰ্টেণ্ট প্ৰব্লেম সলভ কৰিম। টাইম স্পীড আৰু ডিষ্টেঞ্চ এইটো এটা খুব ইম্পৰ্টেণ্ট টপিক হয়। যিকোনো এক্সামতে আপোনালোকে এই টপিকটোৰ পৰা 2-3টা কুৱেশ্যন আপোনালোকে দেখিবলৈ পায়। চ' সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে শেষলৈ চাব যাতে আপোনালোকৰ কোনো ধৰণৰ ডাউট থাকি নাযায়। এতিয়া টাইম স্পীড এণ্ড ডিষ্টেঞ্চ এইটো কনচেপ্ট বুজিবলৈ আপোনালোকে ফাৰ্ষ্ট জানিব লাগিব টাইম স্পীড আৰু ডিষ্টেঞ্চৰ মাজৰ সম্পৰ্কটো কি। ঠিক আছে, টাইম স্পীড আৰু ডিষ্টেঞ্চৰ এই তিনিটাৰ মাজৰ সম্পৰ্কটো হ'ল, ধৰক আমি টাইমক টি বুলি ধৰিলোঁ, স্পীডক আমি এছ আৰু ডিষ্টেঞ্চক মই ধৰিলোঁ ডি বুলি। ঠিক আছে, তেতিয়াহ'লে এই তিনিটাৰ মাজৰ সম্পৰ্কটো হ'ব ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম। ঠিক আছে, ডি মানে ডিষ্টেঞ্চ, এছ মানে স্পীড আৰু টি মানে ডিষ্টেঞ্চ ইজ ইকুৱেলছ টু স্পীড ইনটু টাইম। এইটোৱে হ'ল স্পীড টাইম আৰু ডিষ্টেঞ্চৰ মাজৰ সম্পৰ্ক। যদি আপোনালোকক ইয়াৰ পৰা ছাপ'জ আপোনালোকৰ টাইম উলিয়াব দিছে, তেতিয়া আপুনি কি কৰিব, এছটো আপুনি এইপিনে ট্ৰেন্সফাৰ কৰি দিব। কি হ'ব, টি ইজ ইকুৱেলছ টু ডি বাই এছ, অৰ্থাৎ ডিষ্টেঞ্চ বাই টাইম। স্পীড উলিয়াব দিলে কি হ'ব, ডিষ্টেঞ্চ বাই টাইম। ঠিক আছে, আপোনালোকে এইখিনি মনত ৰাখিব লাগিব, স্পীড টাইম আৰু ডিষ্টেঞ্চৰ মাজৰ সম্পৰ্ক। ঠিক আছে, এতিয়া আগবাঢ়ো নেক্সট পাৰ্টটো আৰু আপোনালোকে জানিবলগীয়া কথাখিনি মই কৈ দিম। এতিয়া আপোনালোকে টাইম স্পীড আৰু ডিষ্টেঞ্চৰ মাজৰ যিকোনো প্ৰব্লেম দিলেও আপোনালোকে কৰি দিব, ইজি প্ৰব্লেম দিলে। কিন্তু আপোনালোকৰ খোকোজা লাগে কিহত, ইউনিট কনভাৰ্ট কৰোঁতে। যেতিয়া আপোনালোকৰ ইউনিটখিনি কনভাৰ্ট কৰা যায়, তেতিয়াহে আপোনালোকৰ কি হয়, খোকোজা লাগি যায়। ইউনিটখিনি কনভাৰ্ট কেনেকৈ কৰিব সেইটো দেখুৱাই দিছোঁ। ছাপ'জ আপোনালোকক কিলোমিটাৰ পাৰ আৱাৰক প্ৰশ্ন এটাত কৈছে মিটাৰ পাৰ ছেকেণ্ডলৈ নিব দিছে। আপোনাৰ এনচাৰটো ওলাল কিলোমিটাৰ পাৰ আৱাৰত, আপোনাক নিব দিছে মিটাৰ পাৰ ছেকেণ্ড। এই তেনেস্থলত আপোনালোকৰ কি হয়, খোকোজা লাগি যায়। তেতিয়াহ'লে আমি কেনেকৈ কৰিব লাগিব, যদি এনেকৈ কৰিব দিয়ে কিলোমিটাৰ পাৰ আৱাৰক যদি আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিওঁ, তেতিয়া আমি কি কৰিব লাগিব, ইয়াত মাল্টিপ্লাই কৰিব লাগিব 5/18। ঠিক আছে, কিলোমিটাৰ পাৰ আৱাৰক যেতিয়া আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিম, তেতিয়া আমি কি কৰিব লাগিব, তাত মাল্টিপ্লাই কৰিব লাগিব 5/18। ঠিক তেনেকৈ ওলোটাকৈ ধৰা হ'ল মিটাৰ পাৰ ছেকেণ্ডত দিয়া আছে, নিব লাগে আমাক কিলোমিটাৰ পাৰ আৱাৰত। তেতিয়া আমি কি কৰিব লাগিব, ইয়াৰ ৰেচিপ্ৰকেল অৰ্থাৎ 18/5 আমি মাল্টিপ্লাই কৰিব লাগিব। তেতিয়া আমি কি পাম, মিটাৰ পাৰ ছেকেণ্ডটো আমি কনভাৰ্ট কৰিব পাৰিম কিলোমিটাৰ পাৰ আৱাৰলৈ। ঠিক আছে, আশা কৰোঁ আপোনালোকে বুজিছে। আৰু নেক্সট জানিবলগীয়া কথাটো মই কৈ দিছোঁ, কিলোমিটাৰৰ লগত সদায় আপোনালোকৰ কি আহিব, আৱাৰ আহিব। কিলোমিটাৰৰ লগত সদায় কি আহিব, আৱাৰ আহিব। আৰু মিটাৰৰ লগত সদায় কি আহিব, ছেকেণ্ড আহিব। ইয়াত কিলোমিটাৰৰ লগত কেতিয়াও মিনিট নহ'ব বা ছেকেণ্ড নহ'ব, আৰু মিটাৰৰ লগত কেতিয়াও মিনিট বা আৱাৰ নহ'ব। ঠিক আছে, কিলোমিটাৰৰ লগত কেতিয়াও মিনিট হ'ব নোৱাৰে, আৰু মিটাৰৰ লগতো কেতিয়াও মিনিট হ'ব নোৱাৰে। কিলোমিটাৰৰ লগত অকল হ'ব আৱাৰ, আৰু মিটাৰৰ লগত হ'ব সদায় ছেকেণ্ড। ঠিক আছে, লাষ্ট এটা ইম্পৰ্টেণ্ট পাৰ্ট আছে, সেইটোও কৈ দিছোঁ মই। যেতিয়া আপোনালোকক আৱাৰৰ পৰা মিনিটলৈ নিব দিব বা ছেকেণ্ডলৈ নিব দিব, দেন তেতিয়া আপোনালোকে কেনেকৈ কনভাৰ্ট কৰিব, কি হ'ব, যদি ছেকেণ্ডৰ পৰা মিনিটত নিব দিয়ে, সদায় এইটো কি হ'ব, ডিভাইড কৰিব লাগিব 60। আকৌ মিনিটৰ পৰা যদি আপোনাৰ আৱাৰ নিব দিয়ে, তেতিয়াও আপুনি কি কৰিব, ডিভাইড কৰিব লাগিব 60। ঠিক আছে, যদি আৱাৰৰ পৰা মিনিটলৈ নিব দিয়ে, তেতিয়া কি কৰিব, 60ৰে মাল্টিপ্লাই কৰিব লাগিব। আৰু মিনিটৰ পৰা ছেকেণ্ডলৈকে নিবলৈ দিলে আপুনি কি কৰিব লাগিব, মাল্টিপ্লাই কৰিব লাগিব কিহেৰে, 60ৰে। এইখিনি আপোনালোকে বুজি ল'ব। ঠিক আছে, ত' আশা কৰিছোঁ আপোনালোকৰ এই ইম্পৰ্টেণ্ট তিনিটা পাৰ্ট আপোনালোকে বুজি পাইছে। এতিয়া নেক্সট প্ৰব্লেমলৈ আগবাঢ়ি কেইটামান মই প্ৰব্লেম লৈ লৈছোঁ, সেইকেইটা চল্ভ কৰি দেখুৱাব, তেতিয়াহ'লে আপোনালোকৰ বুজাত সুবিধা হ'ব। ফাৰ্ষ্ট কুৱেশ্যনটো আমাক দিছে, A man walking at the rate of 15 meters per second
process a breeze in 5 seconds, the length of the breeze is কৈছে কি a man walking at the rate of 15 meter per second. এজন মানুহে খোজকাঢ়ি গৈছে যাৰ স্পীড হ'ল 15 মিটাৰ পাৰ ছেকেণ্ড, ক্ৰছেছ এ ব্ৰিজ ইন 5 ছেকেণ্ড। কি হৈছে এখন দলং ক্ৰছ কৰিছে পাৰ কৰিছে 5 ছেকেণ্ডত। দ্য লেংথ অফ দ্য ব্ৰিজ কি হৈছে ব্ৰিজখনৰ এতিয়া আমাৰ দিশটো উলিয়াব দিছে। ঠিক আছে, এইটো আমি কেনেকৈ কৰিম একেবাৰে সহজ। ইয়াক আমাক কি দিছে মেন ৱাকিং দ্য ৰেট অফ 15 মিটাৰ পাৰ ছেকেণ্ড, স্পীড দিয়া হৈছে। স্পীড মানে অৰ্থাৎ এছ স্পীড কিমান দিছে 15 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, টাইম দিয়া হৈছে, এইটো হ'ল টাইম আমাৰ, এইটো টাইম এইটো স্পীড, টাইম দিয়া হৈছে 5 ছেকেণ্ড। এতিয়া উলিয়াব কি দিছে আমাৰ টি উলিয়াব দিছে, ডিষ্টেঞ্চ উলিয়াব দিছে। ডিষ্টেঞ্চ কিমান হ'ব আমি জানো টি ইকুৱেলছ টু এছ ইনটু টি, স্পীড ইনটু টাইম। স্পীড কিমান আছে 15, টাইম কিমান আছে 5, কিমান হ'ব 5 and 5 15 into 5 75 মিটাৰ। ঠিক আছে, ব্ৰিজখনৰ দিশ কিমান হ'ব 75 মিটাৰ। এইটো আমাৰ একেবাৰে সহজ, আমি ফৰ্মুলাত পুট কৰি দিলোঁ খালি ভেলুকেইটা। যি উলিয়াব দিয়ে আমি সেইটো লেফ্ট হেণ্ড ছাইডত ৰাখিম, তাৰপিছত আমি ভেলু পুট কৰিম, আমাৰ এনচাৰ আহি যাব। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো লাগব। আৰু নেক্সট কুৱেশ্যনটো হৈছে A man walking at a rate of 16 km/h crosses a bridge in 15 minutes. Length of the bridge is কি হৈছে আগৰ দৰে সেম কুৱেশ্যন, এইটো জাষ্ট আপোনালোকৰ ভেলু আৰু ইউনিটটো ইয়াত চেঞ্জ হৈছে। A man walking at the rate of 16 km/h কি হৈছে এজন মানুহৰ খোজকাঢ়ি গৈ আছে যাৰ স্পীড হয় 16 km/h, crosses a bridge in 15 minutes, এখন ব্ৰিজ পাৰ কৰি কিমান 15 মিনিটত। The length of the bridge is তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে বা ব্ৰিজখনৰ আমি কি কৰিম দূৰত্বটো উলিয়াব দিছে। ঠিক আছে, ঠিক আগৰ দৰে সেম, ইয়াত আমাৰ স্পীড দিয়া হৈছে। স্পীড কিমান দিয়া হৈছে স্পীড ইকুৱেলছ টু 16 km/h। ঠিক আছে, আৰু কি হৈছে টাইম কিমান দিয়া হৈছে আপোনাৰ টাইম ইকুৱেলছ টু 15 মিনিট। এতিয়া আপুনি চাব ইয়াত আছে আপোনাৰ স্পীডৰ ইউনিটটো কিমান আছে আৱাৰ আছে, ইয়াত আছে মিনিট আছে। গতিকে আমি কি কৰিব লাগিব কিলোমিটাৰৰ লগত যিহেতু আৱাৰ আহে, এইটো আমাৰ এই টাইমৰ যদি ইউনিট আছে এইটো আমি আৱাৰলৈকে কনভাৰ্ট কৰিব লাগিব। ঠিক আছে, মিনিটটো আমি কি কৰিম আৱাৰলৈকে কনভাৰ্ট কৰিম। কেনেকৈ কৰিম মিনিটৰ পৰা আৱাৰ যাবৰ কাৰণে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব 60ৰে। মই অলপ আগতে কৈ থৈ দিছোঁ 15ক ডিভাইড কৰিব লাগিব 60, তেতিয়া আমি কি পাম এইটো আৱাৰলৈ কনভাৰ্ট হৈ যাব। এইটো আপুনি কাট কৰিলে কিমান যাব 15 1/4 আৱাৰ। ঠিক আছে, এতিয়া আমি এইখিনি পাই গ'লোঁ, গোটেই স্পীড আছে আমাৰ লগত, টাইম আছে। এতিয়া অকল ডিষ্টেঞ্চ উলিয়াবলৈ কি ফৰ্মুলা ডি ইকুৱেলছ টু স্পীড ইনটু টাইম। স্পীড হ'ল আমাৰ 16, টাইম কিমান 1/4, 4 দি 16 কাট কৰিলোঁ 4 কিলোমিটাৰ। ঠিক আছে, ইয়াত যিহেতু আমাৰ কিলোমিটাৰত আছে আমাৰ এ পি ইউনিটটো কিলোমিটাৰত থাকিব। ঠিক আছে, কেনেকৈ কৰিছোঁ হয়তো আশা কৰিছোঁ আপোনালোকে বুজিছে। এতিয়া আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন অৰ্থাৎ থাৰ্ড কুৱেশ্যনটো লাগ কৰোঁ। এইটো ঠিক আগৰ দৰেই হ'ব, একেধৰণৰ কুৱেশ্যন চল্ভ কৰি চাওঁ। A man crosses a road 250 meter wide in 75 seconds. What is his speed in km/h? কি হৈছে এজন মানুহে 250 মিটাৰ বহল এটা ৰোড ৰাস্তা ক্ৰছ কৰে 75 ছেকেণ্ডত। গতিকে তেওঁৰ স্পীড উলিয়াব দিছে, সেইটো আমি কিহত km/h উলিয়াব দিছে। ঠিক আছে, km/h কেনেকৈ উলিয়াম চাওক। ফাৰ্ষ্ট আমি কি কৰিম কি দিয়া আছে আমাৰ ভেলুকেইটা এইটো লিখি ল'ম। A man crosses road 25 মিটাৰ অৰ্থাৎ ডিষ্টেঞ্চ দিয়া আছে 250 মিটাৰ। টাইম কিমান দিয়া আছে আমাৰ টাইম হ'ল এইটো 1/75 ছেকেণ্ড, টাইম দিয়া আছে আমাৰ 75 ছেকেণ্ড। এতিয়া উলিয়াব কি দিছে আমাৰ স্পীড উলিয়াব দিছে। স্পীড ইকুৱেলছ টু আমি আগতে জানো ডি ইকুৱেল টু কি আছিলে স্পীড ইনটু টাইম। স্পীডটো উলিয়াব দিছে, আমি স্পীডটো লেফ্ট হেণ্ড ছাইডত ল'লোঁ, কি হ'ব ডিষ্টেঞ্চ বাই টাইম হ'ব। স্পীডটো টাইমটো আমি এইটো ট্ৰেন্সফাৰ কৰি দিলোঁ, কি হ'ব ডিষ্টেঞ্চ বাই টাইম হৈ যাব। তেতিয়া আমি কি পাম স্পীডটো পাই যাম। ঠিক আছে, এতিয়া কিমান হ'ব ডিষ্টেঞ্চ আপোনাৰ ডিষ্টেঞ্চ দিছে 250, টাইম দিছে 75
কিমান হ'ব আপোনাৰ 515 কাট কৰিলে 550 5 ৰে 50 10 5 ৰে 15 3 কি হ'ল 10/3 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে মিটাৰ পাৰ ছেকেণ্ডত আমি পালোঁ 10/3 মিটাৰ পাৰ ছেকেণ্ড কিন্তু আমাক উলিয়াব কিহত দিছে আমাক এনচাৰটো উলিয়াব দিছে আৱাৰত আৱাৰ উলিয়াবলৈ কি কৰিব লাগিব মই আগতে কৈ দিছোঁ যেতিয়া আমি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈকে নিম তেতিয়া কি কৰিম মাল্টিপ্লাই কৰিম 10/3 ইনটু 18/5 এৰে ঠিক আছে তেতিয়া আমি কি পাম এইটো ইউনিটটো হ'ব আমাৰ কিলোমিটাৰ পাৰ আৱাৰত গুচি যাব ঠিক আছে এতিয়া আমি কাট কৰিম 3 ৰে 18ক 6 টাইমছ হ'ব 5 ৰে 10ক 2 টাইমছ কিমান থাকিল 26 12 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ